বৰ্তমান আমাৰ দেশত ৰাজনৈতিক দলবোৰৰ মাজত বিভিন্ন ঘটনা সংঘটিত হৈ আছে। তাৰ ভিতৰত দল বাগৰটো এটা প্ৰধান নীতিত পৰিণত হৈছে। এনেকুৱা এটা সময়ত মই এটা কবিতা লিখি উলিয়ালো আৰু কবিতাটোৰ নাম দিছো মইহে ৰাজনীতি কৰিছোনে। মইহে ৰাজনীতি কৰিছোনে। মই প্ৰিয়বৰ কোঁৱৰ, চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি। কবিতাটোৰ শিৰোনাম মইহে ৰাজনীতি কৰিছোনে। কালিলৈকে তেওঁ মোক গালি পাৰিছিল বস্তাই বস্তাই, মুখৰ লেকামডাল ছিগি পৰিছিল। মই ভণ্ড অভদ্ৰ দগাবাজ চৰিত্ৰহীন কাপুৰুষ। মোৰ দল বেয়া, মই বেয়া, গেলা বোকা মই, পদুমত পোকেই পোক, জপিয়াই জপিয়াই অহা পোক। কি হ'ল আজি তেওঁ লেওহেও মোৰ ঘৰৰ মানুহ হ'ল। মই বোলে ভাল সৎ ফলপ্ৰসূ অবিসম্বাদী নেতা। নৈবেদ্য এপাত ত্ৰিশূল, এখনি গামোচা, এগছি চাকি, ধৰিছে সেৱা আঁঠুলৈ সাষ্টাংগ প্ৰণিপাত। হঠাৎ পূজা বাজিলে মাদল, দেহি দেহি ক্ষমাং দেহি আশ্ৰয়ং দেহি শুভেচ্ছাং দেহি 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 দেহি। এওঁ ডাঙৰীয়া শ্ৰীযুত ৰূপসাগৰ, ঠিকনা মৰিয়নি। মইহে ৰাজনীতি কৰিছোনে। বিধায়ক তুমি সমাপ্ত।